পিঠা এয়া হাঁহৰ মাংস বনালো এতিয়া কেনেকৈ বনাব লাগে এতিয়া দেখুৱাম এয়া তেল এয়া হাঁহৰ মাংস এয়া কোমোৰা এয়া পিঁয়াজ আদা জলকীয়া এয়া জিৰা এয়া নহৰু এয়া ধনিয়া নিমখ হালধি আৰু এইটো কোমোৰা আৰু আমাক লাগিব অকণমান পানী মই চৌকা জ্বলাই লৈছোঁ এয়া তেল দিলোঁ তেল গৰম হ'ল এয়া পিঁয়াজ দিলোঁ তেলত এয়া পিঁয়াজখিনি ভাজিলোঁ অলপ ভজা হ'ল এতিয়া নহৰু দিলোঁ এয়া আদা দিলোঁ কেইটামান জলকীয়া ফালি দিলোঁ এতিয়া হাঁহৰ মাংস দিলোঁ এতিয়া নিমখ দিলোঁ হালধিও দি দিলোঁ ভাজিলোঁ নিমখ হালধি দি এতিয়া মই জিৰাৰ গুড়া আৰু ধনিয়াৰ গুড়া দি দিলোঁ ঢাকনিৰে ঢাকি থৈ দিলোঁ ভাজিলোঁ এতিয়া কোমোৰা দিছোঁ কোমোৰা দি কিছু সময় আকৌ ঢাকন দি ৰাখিব লাগিব আধা ঘণ্টা ভাজিলোঁ আধা ঘণ্টা ভজাৰ পিছত এনেকুৱা হ'ল এতিয়া পানী ঢালি দিম পানী অকণমান বেছিকৈ দিলোঁ হাঁহৰ মাংস নহয় সিজিব লাগিব এতিয়া ঢাকনি মাৰি দিলোঁ আৰু আধা ঘণ্টা সিজাব লাগিব এতিয়া হ'ল 45 মিনিট সিজালোঁ পানী দি এতিয়া হৈ গ'ল